আমি সবিশেষ এই মুহূৰ্তত আপোনালোকক জনাব বিচাৰিছো অব্যাহত আছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আৰু মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে প্ৰথমতে চিলিণ্ডাৰৰ দাম বৃদ্ধি হ'ল আৰু তাৰ পাছত পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে প্ৰিমিয়াম পেট্ৰলৰ দাম বৃদ্ধি ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰলত 2 টকাকৈ বৃদ্ধি কৰা হৈছে আইএছএলে ঘোষণা কৰিছে এই নতুন নিৰিখ ভাৰতত ঠাই ভেদে 2.09 টকাৰ পৰা 2.35 টকালৈকে প্ৰতি লিটাৰত বাঢ়িল দাম আমেৰিকা ইৰাণৰ যুদ্ধৰ পাছতে বাঢ়িল ইন্ধনৰ দাম তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে এই পেট্ৰলৰ দাম এই নতুন নিৰিখ তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে বুলি ইতিমধ্যে প্ৰকাশ কৰা হৈছে স্পীড পেট্ৰল সমান্তৰালকৈ পাৱাৰ পেট্ৰল আৰু XP95ৰ মূল্য বৃদ্ধি কৰা হৈছে অৱশ্যে এই তিনি প্ৰকাৰৰ পেট্ৰলৰ বাহিৰে আন পেট্ৰলত বৃদ্ধি হোৱা নাই দাম আৰু সেই কথা স্পষ্ট কৰি দিছে ইতিমধ্যে জনাইছে আইচিএলে নতুন নিৰিখ প্ৰকাশ কৰিছে ঘোষণা কৰিছে এই নতুন নিৰিখ ঠাই ভেদে 2.09 টকাৰ পৰা দেখিবলৈ পোৱা গৈছে 2.35 টকালৈকে বৃদ্ধি হৈছে প্ৰতি লিটাৰ পেট্ৰলৰ দাম প্ৰতি লিটাৰ প্ৰিমিয়াম পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধ অব্যাহত আছে মধ্যপ্ৰাচ্যৰ যুদ্ধ অব্যাহত থকাৰ সময়তে প্ৰথমতে চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰা পৰিলক্ষিত হয় ঘৰুৱা চিলিণ্ডাৰকে ধৰি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে বাণিজ্যিক এটা চিলিণ্ডাৰৰ প্ৰায় 114 টকা পৰ্যন্ত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ঘৰুৱা এটা চিলিণ্ডাৰৰ দাম 60 টকাকৈ বৃদ্ধি কৰা হৈছে তাৰ পৰিৱৰ্তে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পোনপটীয়াকৈ পেট্ৰলৰ দামৰ ওপৰতো পৰিছে পেট্ৰলৰ দাম বৃদ্ধি কৰা হৈছে আইএছএলে ঘোষণা কৰিছে এই নতুন নিৰিখ আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ এই প্ৰযোজ্য কৰিবলৈ নতুন নিৰিখ প্ৰযোজ্য কৰিবলৈ আহ্বান জনোৱা পৰিলক্ষিত হৈছে ঠাই ভেদে ইতিমধ্যে জনাইছে 2 টকা 9 পইচা লগতে 3 টকা 2 টকা 35 পইচা পৰ্যন্ত বৃদ্ধি কৰা হৈছে বিভিন্ন প্ৰান্তত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আমেৰিকা আৰু ইৰাণৰ যুদ্ধ যেটো অব্যাহত আছে আৰু সেই যুদ্ধৰ প্ৰভাৱ সম্পূৰ্ণকৈ ভাৰতত পৰা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা গৈছে